Okay, done. Hello everyone, welcome back to my channel, The Laughing Queen. আৰু আজি এটা Hello everyone, welcome back to my channel, The Laughing Queen. আৰু আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত ও মা পানী এগিলাস দিয়াচোন তেৰি কাই Hello everyone, welcome back to my channel, The Laughing Queen. আৰু আজি মই আপোনালোকৰ ওচৰত আহিছো এটা নতুন চ্যালেঞ্জ ভিডিও লৈ। চ্যালেঞ্জ ভিডিওটো হৈছে Hello everyone, welcome back to my channel, The Laughing Queen. আৰু আজি আপোনালোকৰ মাজত মই আৰু এটা নতুন চ্যালেঞ্জ ভিডিও লৈ আহিছো আৰু চ্যালেঞ্জ ভিডিও হৈছে আমস্টাৰডামছ। Wait a minute. Who are you? আমস্টাৰডাম নহয়, দমসাৰা মনত ৰাখিবা দেই জিনি প্লিজ 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 বহুত সময় গ'ল গৰম লাগিছে মোৰ Hello everyone, welcome back to my channel, The Laughing Queen. আৰু আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো আৰু আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো আৰু ভিডিও Hello everyone, welcome back to my channel. Oh shit yaar, Hello everyone, welcome back to my channel, The Laughing Hey Bhagwan, phone nahile hoy aru Hello everyone, welcome back to my channel, The Laughing Queen. আৰু আজি আপোনালোকৰ মাজত আৰু এটা চ্যালেঞ্জ তো মই জেফৰ একো বিচাৰি নাপালো সেইকাৰণে মই এটা জলকীয়া লৈ আহিছো সৰু জলকীয়া এটা লৈ আহিছো আৰু জেফৰ জেম হয় কিন্তু মোৰ লগত জেম নাই কাৰণে মই উপায় নাপাই জলকীয়া খাবলগীয়া হৈছে তো বলক মই এটা জলকীয়াটো খাওঁ হে ভগৱান জলকীয়াৰ লগত মোৰ বেলেগে ৰিস্তা হৈ গৈছে Look at this dude. Wait till you see the. No, 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 no. Look at the top of his head. So guys, মই জলকীয়াটো খালো আৰু বহুত জলকীয়া লাগি আছে Hello? Oh, boy. Hey, video এটা shoot কৰিছো এটাকে এডিটিং কৰি আছো নাই মই এসাইনমেন্ট খিনি পাছ আপ কৰিম আগতে এডিটিং খিনি কৰি লওঁ এভৰি 2 ডেজৰ মাজে মাজে মই ভিডিও এটা দি দিব লাগে নহয় ঠিক আছে ৰাখো হা মই পাছত ফোন কৰি আছো
shit, oh shit, oh shit. So খেলি মেলি হৈ গ'ল মই সেইকাৰণে এডিটিং নকৰো So guys, এইটোৱে আছিলে আজিৰ ভিডিও আশা কৰিছো আপোনালোক সকলোৱে ভিডিওটো চাই ভাল পাইছে আৰু এতিয়া আপোনালোকে ভাবিব তুমিতো আহা ইমান দিন হোৱা নাই ইমান ইউটিউবত যে ইমান প্ৰবলেম হয় তুমি কেনেকৈ জানিলা মানে মোৰ লগত এইটা প্ৰবলেম মানে একদম কমন সদায় হৈ থাকে তো মই ভাবিলো মোৰ লগতে কিজানি আকৌ বেলেগৰো হয় হ'বই কাৰণ এনেকুৱা কিছুমান থাকে কিছুমান টপিক মই আনা নহল কাৰণ মই কিছুমান বস্তু নাজানো যেহেতু মই মোবাইলত শ্বুট কৰো আৰু মোৰ তেনেকুৱা কেমেৰাৰ লগত ৰিলেশ্যন নাই কাৰণে মই কেমেৰাৰ কিছুমান প্ৰবলেম হয় সেইবিলাক মই জানো কিন্তু মোৰ লগত হৈ পোৱা নাই সেইকাৰণে মই সেইবিলাক টপিক আনা নাই যিকেইটা মোৰ লগত হয় সেইকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কিজানি মোৰ মানে আইডিয়া এটা আছে বেলেগৰো হয় কাৰণ এইবিলাক প্ৰবলেম কমন প্ৰবলেম হয় তো আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাইছে যদি ভাল পাইছে আজিৰ ভিডিওটো লাইক কৰিব আৰু নেক্সট কি ভিডিও চাব খুজে আপোনালোকে মোক প্লিজ কমেণ্ট ছেকশ্যনত জনাব মই আপোনালোকৰ কাৰণে আনিবলৈ মই চেষ্টা কৰিম সো টিল দেন টেক কেয়াৰ বাই বাই আকৌ এবাৰ লগ পাম